কংগ্ৰেছ কাৰ ভোটত ইলেকশ্যন খেলে, কংগ্ৰেছ কাৰ ভোটত ইলেকশ্যন জিকে। কংগ্ৰেছৰ কষ্টটোতো অসমীয়া মানুহৰ কষ্ট হ'ব নোৱাৰে, কংগ্ৰেছৰ কষ্টটোতো ভাৰতীয় মানুহৰ কষ্ট হ'ব নোৱাৰে। কংগ্ৰেছে যাৰ কাৰণে কান্দিব সেইটো এনেও কান্দি থাকিব, তাক আপুনি কেনেকৈ বচাব? আজি আপোনাৰ বক্তব্য কোনোবাই কান্দিলেহে আমি হাঁহিব পাৰিম। গতিকে কংগ্ৰেছে কান্দিলেই অসমীয়া আৰু ভাৰতৰ মানুহ হাঁহিব। যিমানে কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব অসম আৰু ভাৰতৰ মানুহে বুজিব যে ডিলিমিটেশ্যনটো ভাল হৈছে। কংগ্ৰেছ কাৰ ভোটত ইলেকশ্যন খেলে, কংগ্ৰেছ কাৰ ভোটত ইলেকশ্যন জিকে। কংগ্ৰেছৰ কষ্টটোতো অসমীয়া মানুহৰ কষ্ট হ'ব নোৱাৰে, কংগ্ৰেছৰ কষ্টটোতো ভাৰতীয় মানুহৰ কষ্ট হ'ব নোৱাৰে। কংগ্ৰেছে যাৰ কাৰণে কান্দিব সেইটো এনেও কান্দি থাকিব, তাক আপুনি কেনেকৈ বচাব? আজি আপোনাৰ বক্তব্য কোনোবাই কান্দিলেহে আমি হাঁহিব পাৰিম। গতিকে কংগ্ৰেছে কান্দিলেই অসমীয়া আৰু ভাৰতৰ মানুহ হাঁহিব। যিমানে কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব অসম আৰু ভাৰতৰ মানুহে বুজিব যে ডিলিমিটেশ্যনটো ভাল হৈছে।